ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতিৰ জনপ্ৰিয়তাৰ পিছত এইবাৰ আহি আছে যতীন বৰাৰ এখন নতুন ছবি ৰাঘৱ। আৰু ৰাঘৱৰ 1 আগষ্ট তাৰিখে টিজাৰ মুকলি হৈছে। আৰু টিজাৰ মুকলি হোৱাৰ পিছতে এতিয়া সামাজিক মাধ্যমত বিশেষ এটা বিতৰ্কত সোমাই পৰিছে ৰাঘৱ। আৰু বিতৰ্কটো আচলতে কি? বহুতে সামাজিক মাধ্যমত লিখিছে যে ৰাঘৱ ছবিখন বৰ্জন কৰিব লাগে। কিন্তু ইয়াৰ আঁৰৰ কাৰণটো আপোনালোকে জানেনে? ইয়াৰ মাজতে কিছুমানে যতীন বৰাৰ কা আন্দোলনৰ স্থিতিক লৈ সমালোচনা কৰি ছবিখন নাচাওঁ বুলি কৈছে। আন কিছুমানে আকৌ ৰাজনৈতিক মতাদৰ্শ নিমিলা কাৰণে যতীন বৰাৰ ছবিখন চাব বিচৰা নাই। তাৰ মাজতে কিছুমানৰ আকৌ ক্ষোভ, বৰ্তমান সময়ত যিহে বস্তুৰ দাম, আমি ৰাঘৱ চোৱা টকাৰে আলু, পিঁয়াজ, দালি ইত্যাদি কিনিম, তথাপিও ৰাঘৱ নাচাওঁ। এইদৰে এজনে ফেচবুক পোষ্ট দিছে আৰু সমান্তৰালভাৱে শ্যামকণু মহন্তইও এটা ফেচবুকত পোষ্ট দিছে ৰাঘৱক লৈ, আৰু তেওঁ লিখিছে ৰাঘৱক সমৰ্থন কৰি। তাৰ বিপৰীতে কণ্ঠশিল্পী নীলোৎপল বৰাইনো ৰাঘৱৰ বিষয়ে ফেচবুকত কি লিখিলে আৰু যিটো হঠাৎ ভাইৰেল হৈ পৰিল। সামাজিক মাধ্যমত এতিয়া দুটা ফৈদৰ সৃষ্টি হৈছে, কাৰণ কিছুমানে ৰাঘৱক সমৰ্থন কৰিছে, আন কিছুমানে ৰাঘৱক সমৰ্থন কৰিব বিচৰা নাই। আৰু তাৰ মাজতে নীলোৎপল বৰাই এটা ফেচবুক পোষ্ট শ্বেয়াৰ কৰিছে, আৰু ফেচবুক পোষ্টটোত কি লিখা আছে মই আপোনালোকক জনাই দিছোঁ। নীলোৎপল বৰাই লিখিছে যে 2 দিন আগত যতীন বৰাৰ নতুন চিনেমা ৰাঘৱৰ টিজাৰ চালোঁ। যোৱা 2 দিন ধৰি বিভিন্নজনে প্ৰশংসাৰ লগতে সমালোচনা কৰাও দেখিছোঁ। মই এটা বেলেগ দিশৰ ওপৰতহে ক'ব খুজিছোঁ। টিজাৰত দেখা এই ঢোলটোৰ নাম পুনেৰী ঢোল, মহাৰাষ্ট্ৰৰ লোকবাদ্য। দহিহাণ্ডি, গণেশ চতুৰ্থীৰ দৰে উৎসৱবোৰত শ ঢুলীয়াই এইদৰে একেলগে ঢোল বজাই নাচি বাগি উদযাপন কৰাটো তেওঁলোকৰ সংস্কৃতি। এনে ৰঙৰ একেধৰণৰ কাপোৰৰ লগত মূৰত লোৱা ফটোৰ সতে যতীনদাকো অলপ ক'ৰবাত এজন মাৰাঠী মানুহৰ দৰে লাগিছে। ৰঘুপতিতো এনে ঢোলক লৈ কৰা কৰিঅ'গ্ৰাফী নেদেখা নহয়। কিন্তু এইবোৰ আমাৰ অসমৰ হয় জানো? যদি নহয়, তেন্তে আমাৰ চিনেমাত আনৰ সংস্কৃতিক আমাৰ সংস্কৃতি বুলি দেখুৱাটো ভুল। আৰু বহু চিনেমাত বহু বস্তু দেখা যায় যিবোৰ আমাৰ নহয়। কিন্তু আন ভাষাত হিট চিনেমা দেখি বহু পৰিচালকে আমাৰ অসমীয়া চিনেমাত এনেকৈ দেখুৱায়। ইয়াৰ পৰা কি কি ক্ষতি হ'ব পাৰে বেলেগ এদিন লিখিম। এবাৰ ভাবি চাওকচোন, যোৱা বহাগত 10,000 বিহুৱা বিহুৱতীয়ে নাচি বিশ্ব অভিলেখ কৰিছে। ভিডিঅ'কেইটা দেখিলে 1000 কোটি টকাৰ চিনেমাৰ শ্বট যেন লাগে। সেইবুলি কোনোবা বাহিৰৰ চিনেমাত আমাৰ বিহুক কপি কৰা দেখিছে জানো? কথাবোৰ ভাবক। একে সময়তে আমি ব্যৱসায়ো কৰিব লাগিব। আমি আনৰ সংস্কৃতি, কাহিনী, চৰিত্ৰবোৰ নকল নকৰাকৈয়ে চিনেমা বনাব পাৰিব লাগিব। অসম্ভৱ নহয়। তাৰ বাবে লাগিব আমাৰ প্ৰচুৰ বুদ্ধিমতা। আৰু এনেকৈয়ে নীলোৎপল বৰাই এটা পোষ্ট শ্বেয়াৰ কৰিছে, আৰু তাৰ পিছত নীলোৎপল বৰাৰ সপক্ষে কিছুমানে মাত দিছে আৰু কিছুমানে নীলোৎপল বৰাৰ বিপক্ষেও কৈছে, কাৰণ তাতো জড়িত হৈ আছে দুটা ফৈদ। এতিয়া কথা হ'ল, আমি অসমীয়া ছবি আচলতে কি হিচাপে চোৱা উচিত? ৰবি শৰ্মাৰ যিদৰে শ্ৰী ৰঘুপতি হিট হৈছে, ঠিক তেনেদৰে যতীন বৰাৰ ৰাঘৱ হিট হয় নে নহয়, আৰু সেয়া সময়ত লক্ষণীয় হ'ব। আৰু আপোনালোকে এনেধৰণে বা বাতৰিৰ কাৰণে মোক চাই থাকিব, আৰু মই সৰু সৰু আপডেট আপোনালোকৰ বাবে লৈ আনিম।